শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাহি নাহি আমাৰ পৰম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে welcome to my YouTube channel Ramnaran Soikia. আমি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বৰদোৱাত আয়োজন কৰা বৰদোৱাত দৌল উৎসৱলৈ আমাৰ পৰিয়ালৰ সকলো সদস্যৰ লগতে আমি আগবাঢ়িছোঁ। ইয়াত আমি প্ৰথমতে টমটমেৰে ঘৰৰ পৰা আহিছিলোঁ। এয়া আমি বৰদোৱা স্থানলৈ গৈ আমাৰ ঘৰৰ সকলো আমি আহি আছোঁ। আহকচোন আমি সকলো বৰদোৱাৰ পবিত্ৰ বৰদোৱা স্থানৰ দৌল উৎসৱৰ ফাকুৱা দৌল উৎসৱ উপভোগ কৰোঁ। জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু। টমটমেৰে নগাঁৱলৈ গৈ আছোঁ। আমাৰ নগাঁও জিলাৰ এটা সুন্দৰ পৰিৱেশ।
ট্ৰেফিক জামত ফচি আছোঁ। ইফালেও গাড়ী সিফালেও গাড়ী, আমি গাড়ীৰ মাজত ফচি আছোঁ ট্ৰেফিক। আমি বৰদোৱা স্থানলৈ গৈ আছোঁ। এতিয়ালৈকে আমি ঘৰৰ পৰা আহিছিলোঁ টমটমত, তাৰপিছত আকৌ আমি ডাঙৰ গাড়ীৰে আমি নগাঁও পালোঁহি। তাৰপিছত আকৌ নগাঁৱৰ পৰা আমি বৰদোৱা ষ্টেচনলৈ আকৌ পুনৰ টমটমেৰে গৈ আছোঁ। বৰদোৱাৰ দৌল উৎসৱলৈ আমি যাত্ৰা কৰিছোঁ। আমাৰ লগতে আপোনালোককো দৌল উৎসৱত আয়োজন কৰা ফাকুৱা উৎসৱৰ বৰদোৱা মেলা দেখুৱাবৰ কাৰণে আমি অলপ চেষ্টা কৰিম।